নমস্কাৰ মই প্ৰণৱ জ্যোতিনাথ সম ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক so that instead of আৰু on behalf of সম্পৰ্কে শিকাবলৈ গৈ আছো গতিকে বলাছো আজি ভিডিওটি আৰম্ভ কৰো প্ৰথমতে আহিছো so that ৰ ব্যৱহাৰলৈ so that মানে হৈছে যাতে আমি যদি উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰো তেতিয়াহলে আমাৰ বুজাত সুবিধা হ'ব প্ৰথম উদাহৰণটো লৈছো তুমি মোক 500 টকা দিয়া উচিত যাতে মই তোমাৰ কাৰণে এটা শাৰ্ট কিনিব পাৰো You should give me 500 rupees so that I can buy a shirt for you. He gymলৈ যায় যাতে he body বনাব পাৰে He goes to gym so that he can build his body. তুমি মোৰ ভিডিঅ'বোৰ চাই থকা উচিত যাতে তুমি ইংৰাজী শিকিব পাৰা You should keep watching my videos so that you can learn English. তুমি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা উচিত যাতে বেছি ভিডিও বনাবৰ কাৰণে মই অনুপ্ৰাণিত হওঁ You should subscribe to my YouTube channel so that I get inspired to make more videos. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহিছো instead of ৰ ব্যৱহাৰলৈ instead of মানে হৈছে পৰিৱৰ্তে নাইবা সলনি আহাসু উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰো মই ভাতৰ সলনি নাইবা ভাতৰ পৰিৱৰ্তে ৰুটি খাও I eat roti instead of rice He সোমবাৰৰ সলনি মঙ্গলবাৰে আহিব He'll come on Tuesday instead of Monday বাছেৰে যোৱাৰ সলনি মই খোজকাঢ়ি যাম Instead of going by bus I'll go on foot মৰমৰ ছাত্ৰ-ছাত্ৰীসকল শেষত মই তোমালোকৰ কাৰণে লৈ আহিছো on behalf of On behalf of মানে হৈছে হকে মানে ফালৰ পৰা যেনেকৈ আমি কওঁ মোৰ হকে মই দীপকক পঠিয়াম তেনেকুৱা টাইপৰ সো আমি যদি উদাহৰণৰ সহায়ত বুজো তেতিয়া সুবিধা হ'ব আহাসু দুটামান উদাহৰণ লওঁ অমিতাভ বচ্চনৰ হকে বটাটি শাহৰুখ খানে গ্ৰহণ কৰিব শাহৰুখ খান will receive the award on behalf of অমিতাভ বচ্চন মোৰ হকে দীপক যাব অৰ্থাৎ মোৰ ফালৰ পৰা দীপক যাব দীপক will go on behalf of me মই মোৰ ভাইটিৰ ফালৰ পৰা ক্ষমা বিচাৰিছো I apologize on behalf of my brother ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকৰ ভিডিওটি ভাল লাগিছে তেতিয়াহলে এটি লাইক কৰি দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ